Hey guys, welcome back to our YouTube channel. মই মিছেছ আৰু একাত মিষ্টাৰে পুনৰবাৰ আপোনালোকক আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আশা আপোনালোক সকলো খুব ভালে আছে আৰু আমি দুইজনে একদম বিন্দাস। ইয়াতে কথা এটা কৈ লওঁ মানে একেটাই চাৰ্ট নাই যে কি কৰিম আৰু গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ উপায়টো নাই ন। আজি মনটো ভাল লাগি আছে মানে মোৰ 4 মাহৰ পিছত মোৰ বেষ্ট ফ্ৰেণ্ডক লগ পাবলৈ গৈ আছোঁ আৰু সেইকাৰণে মানে তাই ঘৰত নাথাকে, কালি ঘৰলৈ আহি আছে। সেইকাৰণে ভাবিলোঁ আজি আমি তিনিটাই লগ হৈ পিনে অকণমান বাহিৰত ওলাই যাওঁ আৰু কিবা কিবি খাই আহিম। খোৱাবা নাই? একো নোখাম, নাহি খিলাওঁগা কুছ ভি। তুমি নোখোৱা বুলি ক'লেও আমি নিজে মনাবলৈ সোমাই যাওঁ হোটেলত। এতিয়া বৰ মানে ষ্টাইল দি দি পিনে একদম গোটেইজনী পখিলাজনী হৈ পিনে আহি আছে আৰু আমাৰ ফন্দিত আহি আছে। চাৰি মাহৰ মূৰত লগ পাই কেনেকুৱা লাগিছে এইটো কথা? তাৰ পিছতে বহিব 4 মাহৰ মূৰত লগ পাই তোৰ কেনেকুৱা লাগিছে এইটো কথা? মাৰিলিয়া চলে আৰু যাম তাই এটা বহিব লাগে দৰ মাৰি দেন অলপ দেৰি মোক কোনো পাত্তাই নিদিয়ে। 4 মাহৰ মূৰত লগ পাই তোৰ কেনেকুৱা লাগিছে সেইটো কওঁ? খুব বঢ়িয়া, তোৰ মোক মিছ কৰিছিলে তই? বহুত। একো মিছ নাই তাতে পাহৰি থাকিলে তাত গৈ পুৰা খানা খাইছে, খাই খাই মধুৰ আহিছে। যিহেতু বহুত দিনৰ মূৰত মোৰ বেষ্ট ফ্ৰেণ্ডক লগ পাইছোঁ, সেইকাৰণে ভাবিলোঁ ওলাই যাওঁ। কিন্তু ওলাই যাবলৈতো বিশেষ ওচৰ পাজাৰ ইমান ভাল ঠাইও নাই, সেইকাৰণে ভাবিছোঁ চৰাইদেউ মৈদামলৈকে যাওঁ এপাক। তাৰপিছত তাৰ পৰা আহি কিনে আমি ক'ৰবাত খাই মেলি আকৌ ঘৰৰ অভিমুখে যাত্ৰা কৰিম। আপোনালোকে যিহেতু জানে, চৰাইদেউ হৈছে আহোমসকলৰ প্ৰথম স্থায়ী ৰাজধানী। 1253 খ্ৰীষ্টাব্দত আহোম ৰজা চাওলুং চুকাফাই চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী হিচাপে ঘোষণা কৰিছিল। আগৰ দিনত আহোম ৰজা যেতিয়া ঢুকাইছিল, এই চৰাইদেউ অঞ্চলতে তেওঁলোকক সমাধি দিয়া হৈছিল আৰু এই সমাধি স্থানবোৰ টাই ভাষাত মৈদাম বুলি কোৱা হয়। মই মানে পবিত্ৰ আৰু দাম শব্দই মৃতকক বুজাইছে, অৰ্থাৎ মৃতকৰ পবিত্ৰ স্থান। ইয়াত থকা ডাঙৰ মৈদামবিলাক সাধাৰণতে স্বৰ্গদেউ বুলি জনা যায় আৰু যিবিলাক সৰু সৰু আছে সেইবিলাক মৈদামক পেট মৈদাম বুলি কোৱা হয়। এইটো হৈছে জিৰণি চৰা। ইয়াত ওপৰত লিখাই আছে, আপোনালোকে দেখিছে চৰাইদেউ জিৰণি চৰা বুলি। ইয়াত আপোনালোকে আহি পিনে ইয়াত জিৰণি ল'ব পাৰিব। এতিয়া আপোনালোকে দেখিছে আহোম ৰাজত্বকালৰ স্বৰ্গদেউসকলৰ মৈদাম। এয়া প্ৰথম ষ্টাৰ্টিঙৰ পৰা এনেকৈ গৈছোঁ আৰু এইডোখৰ বহুত আগতে তেনেকুৱা নাছিলে, এতিয়া এনেকুৱা বনাই দিলে। আগতে এইডোখৰ মাটিৰে বনোৱা এটা ৰাস্তা আছিলে, কিন্তু এতিয়া ধুনীয়াকৈ মৈদামৰ কিনাৰে কিনাৰে এইটো ৰাস্তা বনাই দিয়া হ'ল। এইটো এটা দেখিছে আপোনালোকে, এইটো এটা মৈদাম আৰু আগলৈও আছে তেনেকৈ, আপোনালোকে চাই যাওক। ৰাইজে এফালে চেলফি তুলি আছিলে, এতিয়া দেখিছেনে? চাওক চেলফি তুলি আছে, এতিয়া দেখি পলাইছে, দেখিছে? এয়া আমি মৈদামৰ ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ। ইয়াত অকণমান সোমাই পিনে চাব পাৰি। এয়া হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৈদাম।
হয়তো ইয়াত কিবা কাম কৰি আছে সেইকাৰণে এই টিপাল আৰু বাঁহবিলাক দি থৈছে আহকচোন চাওঁ ভিতৰত কি আছে এই ভিডিঅ'টো এইডোখৰতে মানে মোৰ ভইচটো ইয়াত নাহিলে মানে ভিডিঅ'টো হৈ গ'ল কিন্তু ভইচটো নাহিলে মানে এই মৈদামবিলাকৰ ওপৰত উঠা মানা আছে কাৰণ সমাধিৰ ওপৰত উঠাটো কোনো যুক্তিসংগত কথা নহয় কাৰণ কেলৈ এটা কথা কওঁ আমাৰ জানো আমাৰ দেউতা মা ঢুকোৱাৰ পিছত তেওঁলোকৰ সমাধিস্থলৰ ওপৰত জানো আমি উঠিব পাৰিম সেই একেই কথা তো আপোনালোকে এইবোৰ কেতিয়াও নকৰিব আমি আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ কেলৈ 5টা বজাত গেটখন বন্ধ কৰি দিয়ে মাত্ৰ আমাৰ হাতত 20-25 মিনিটমান সময় পালোঁ আমি তো আপোনালোকে বেয়া নাপাব আৰু আমি লাহে লাহে চৰাইদেউৰ পৰা আমি উভতি আহিলোঁ আহি গ'ল এওঁলোকে গাহৰি খাব হাঁহটো অকণ মই খাম মই গাহৰি যিহেতুকে নেখাওঁ এই গোটেই বাতিটো মোৰ কাৰণে অৰ্ডাৰ দিছে 50-50 নহ'ব গোটেই 100% মোৰ কাৰণে শ্বেয়াৰ হ'ব নহ'ব মইনো কি ক'ম এইখিনিয়ে আৰু হ'ব এইখিনিতে মানে সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু কি ক'ম তো আমি খাই লওঁ তাৰপিছত আমি ইয়াৰ পৰা যামগৈ আপোনালোকে ভিডিঅ'টো আৰু অকণমান দেৰি দেখিব আৰু তাৰপিছত আমি ঘৰলৈ যামগৈ কাৰণ যিহেতু এতিয়া আন্ধাৰে হ'ল আমি খোৱা টাইমটো আচলতে পাৰে হৈ গ'ল লাগি কিবা